নমস্কাৰ বন্ধুসকল, আশা কৰোঁ সকলো ভালে আছে, সকলোৰে পঢ়া শুনা চলি আছে আৰু এই এক্সাম প্ৰিপাৰেশ্যন অসমীয়া চেনেলটোৰ পৰা আপোনালোক নিশ্চয় অলপ হ'লেও উপকৃত হৈছে। আজি আমি লৈ আহিছোঁ ছ'চিয়েল ষ্টাডিজৰ সমাজ বিজ্ঞানৰ বা সাধাৰণ জ্ঞানৰ 20টা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ, যিকেইটা প্ৰশ্ন উত্তৰ আপোনালোকৰ বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অহাৰ সম্ভাৱনা খুবেই প্ৰকট। আমি আজি বিশেষকৈ লৈ আহিছোঁ উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ এই দুয়োখন ন্যায়ালয়ৰ পৰা আহিব লগা কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। আশা কৰিছোঁ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে আপোনালোকে চাব আৰু উপকৃত হ'ব। উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ৰ পৰা যি প্ৰশ্নই নাহক কিয় এই ভিডিঅ'টোৱে কভাৰ নিশ্চিতভাৱে কৰিব। প্ৰথম প্ৰশ্ন, উচ্চতম ন্যায়ালয়ত মুখ্য ন্যায়াধীশৰ উপৰিও মুঠ ন্যায়াধীশৰ সংখ্যা কিমান? শুদ্ধ উত্তৰ 25 জন। পৰৱৰ্তী প্ৰশ্ন, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশক কোনে নিযুক্তি দিয়ে? খুব এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। শুদ্ধ উত্তৰ ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে। তৃতীয় প্ৰশ্ন, সাধাৰণতে ৰাষ্ট্ৰপতিয়ে ভাৰতৰ মুখ্য ন্যায়াধীশক নিযুক্তি দিয়াৰ সময়ত কাৰ পৰা পৰামৰ্শ লয়? শুদ্ধ উত্তৰ তেওঁ বিচৰা মতে উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ৰ পৰা পৰামৰ্শ লয়। পৰৱৰ্তী প্ৰশ্ন, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ অৱসৰ বয়স কিমান? শুদ্ধ উত্তৰ 65 বছৰ। 65 বছৰ বয়সলৈকে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশে কাৰ্যভাৰ পালন কৰিব পাৰে। পৰৱৰ্তী প্ৰশ্ন, কাৰ্যকাল শেষ হোৱাৰ আগতে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশক কোনে অপসাৰণ কৰিব পাৰে? শুদ্ধ উত্তৰ উচ্চ সদন আৰু নিম্ন সদনৰ পৰামৰ্শক্ৰমে ৰাষ্ট্ৰপতিয়ে। পৰৱৰ্তী প্ৰশ্ন, উচ্চতম ন্যায়ালয়ৰ প্ৰধান কাৰ্যালয় ক'ত অৱস্থিত? শুদ্ধ উত্তৰ উচ্চতম ন্যায়ালয়ৰ প্ৰধান কাৰ্যালয় নতুন দিল্লীত অৱস্থিত। পৰৱৰ্তী প্ৰশ্নটো খুবেই গুৰুত্বপূৰ্ণ। উচ্চতম ন্যায়ালয়ৰ মুখ্য কাৰ্যালয় নতুন দিল্লীত, কিন্তু ইয়াৰ বৈঠক ক'ত ক'ত হ'ব পাৰে? শুদ্ধ উত্তৰ ৰাষ্ট্ৰপতিৰ সন্মতি সাপেক্ষে মুখ্য ন্যায়াধীশৰ আহ্বানক্ৰমে ভাৰতৰ যিকোনো ঠাইতেই হ'ব পাৰে। পৰৱৰ্তী প্ৰশ্ন, সংবিধানৰ কোনটো অনুসূচীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ দৰমহা আৰু ভাত্তাৰ কথা উল্লেখ আছে? শুদ্ধ উত্তৰ সংবিধানৰ 2য় অনুসূচীত উল্লেখ আছে। পৰৱৰ্তী প্ৰশ্ন, কাৰ নিৰ্বাচনী বিবাদত চূড়ান্ত সিদ্ধান্ত ভাৰতৰ উচ্চতম ন্যায়ালয়ে দিয়ে? শুদ্ধ উত্তৰ ৰাষ্ট্ৰপতিৰ নিৰ্বাচনী বিবাদত। পৰৱৰ্তী প্ৰশ্ন, কোন সময়ত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ আৰু অন্যান্য ন্যায়াধীশৰ বেতন আৰু ভাত্তা কমিব পাৰে? শুদ্ধ উত্তৰ বিত্তীয় জৰুৰীকালীন অৱস্থাত। 11 নম্বৰ প্ৰশ্ন, পৃথিৱীৰ অন্য উচ্চতম ন্যায়ালয়ৰ তুলনাত ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ক্ষমতা অধিক, এই কথাষাৰ কোনে কৈছিল? শুদ্ধ উত্তৰ A.K. আয়াৰে কৈছিল। 12 নম্বৰ প্ৰশ্ন, বৈধতা বিচাৰৰ ক্ষমতা মানে কি? শুদ্ধ উত্তৰ কোনো আইন বা চুক্তি আদি সংবিধানসন্মত হয় নে নহয় তাক বিচাৰ কৰা। 13 নম্বৰ প্ৰশ্ন, কাৰ লগত আলোচনা মৰ্মে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে আদালতৰ বিষয়া কৰ্মচাৰীক নিযুক্তি দিব পাৰে? শুদ্ধ উত্তৰ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ লগত আলোচনা কৰি। পৰৱৰ্তী প্ৰশ্ন, উচ্চ ন্যায়ালয়ত মুখ্য ন্যায়াধীশৰ উপৰিও কেইজন ন্যায়াধীশ থাকে? শুদ্ধ উত্তৰ ৰাষ্ট্ৰপতিয়ে সময়ে সিদ্ধান্ত কৰা অনুসৰি ন্যায়াধীশৰ সংখ্যা বঢ়া কমাও হ'ব পাৰে। পৰৱৰ্তী প্ৰশ্ন, উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক কোনে নিযুক্তি দিয়ে? শুদ্ধ উত্তৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ সৈতে আলোচনা কৰি ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে। পৰৱৰ্তী প্ৰশ্ন, উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু অন্যান্য ন্যায়াধীশৰ কাৰ্যকাল কিমান বছৰ? শুদ্ধ উত্তৰ 62 বছৰ। মনত ৰাখিব, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ কাৰ্যকাল 65 বছৰ। পৰৱৰ্তী প্ৰশ্ন, উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশে পদত্যাগ কৰিলে পদত্যাগ পত্ৰ কালৈ পঠিয়াব লাগে? শুদ্ধ উত্তৰ ৰাষ্ট্ৰপতিলৈ পঠিয়াব লাগে। পৰৱৰ্তী প্ৰশ্ন, উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ দৰমহা ভাত্তা আদি কেতিয়া কমিব পাৰে? শুদ্ধ উত্তৰ বিত্তীয় জৰুৰীকালীন অৱস্থাত কমিব পাৰে। পৰৱৰ্তী প্ৰশ্ন, উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশক কাৰ্যভাৰ গ্ৰহণৰ পূৰ্বে কোনে শপত বাক্য পাঠ কৰায়? শুদ্ধ উত্তৰ ৰাজ্যৰ ৰাজ্যপালে। পৰৱৰ্তী প্ৰশ্ন, উচ্চ ন্যায়ালয়ৰ কৰ্তৃত্ব কোনে বঢ়াব পাৰে? উচ্চ ন্যায়ালয়ৰ কৰ্তৃত্ব বঢ়াব পাৰে সংসদে আইন প্ৰণয়ন কৰি।
পৰৱৰ্তী প্ৰশ্ন, উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ দৰমহা কোনটো শিতানৰ পৰা দিয়া হয়? শুদ্ধ উত্তৰ, সংশ্লিষ্ট ৰাজ্যৰ সঞ্চিত তহবিলৰ পৰা দিয়া হয়। সকলো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত আপোনাক সহায় কৰাৰ উদ্দেশ্যেই আমাৰ এই ইউটিউব চেনেল এক্সাম প্ৰিপাৰেশ্যন অসমীয়াত খোলা হৈছে। গতিকে আপুনি ছাবস্ক্ৰাইব কৰক, আপোনাৰ সহায় হ'ব। ধন্যবাদ।